হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকে চাই আছে আছামিতে। আমাৰ সকলোৰে নিশ্চয় এটা সপোন থাকে যে আমি নিজৰ এখন ভাল গাড়ী কিনিম আৰু সেই গাড়ীখনত আমি ঘূৰি ফুৰিব পাৰিম। সেইটোতো সকলোৰে থাকে, কিন্তু গাড়ী এখন কিনিবলৈ আমাৰ হাতত পইচা থাকিব লাগিব, তেতিয়াহে আমি গাড়ী এখন কিনিব পাৰিম। কাৰণ গাড়ী এখন কিনিবলৈতো বহুত পইচা লাগে। গতিকে গাড়ী এখন কিনাটো আমাৰ দৰে সাধাৰণ মানুহৰ কথা নহয়। কাৰণ এজন ভাল চাকৰি কৰা মানুহৰ কাৰণেও 5-6 লাখ টকাৰ গাড়ী এখন কিনিবলৈ বহুত ভাবিবলগীয়া হৈ পৰে। কিন্তু কিছুমান গাড়ী ইমান দামী থাকে যে এজন ভাল ধনী মানুহেও সেই গাড়ীখন কিনিবলৈ বহুত ভাবিবলগীয়া হৈ পৰে। চ' আজি মই এই ভিডিঅ'টোত আপোনালোকৰ আগত পৃথিৱীৰ সকলোতকৈ দামী গাড়ী 5খনৰ কথা পাতিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ। নম্বৰ 5, মেকলেৰিয়ান P1 GTR। এই গাড়ীখন দেখিবলৈ ইমানেই ধুনীয়া যে সকলোৱে এই গাড়ীখন দেখিলে এবাৰ ভাবিবই যে এই গাড়ীখনৰ ভিতৰত এবাৰ বহি চাব পৰা হ'লে কিমান ভাল লাগিলহেঁতেন। কাৰণ এই গাড়ীখনৰ ষ্টাইলটোৱে ইমান ধুনীয়া যে এই গাড়ীখন দেখিলে মানুহ পাগল হৈ যায়। এই গাড়ীখনৰ চাউণ্ডটো ইমানেই ডাঙৰ যে এই গাড়ীখন যদি বহুত দূৰৰ পৰাও আহি থাকে তেনেহ'লে আপুনি গম পাব যে সেই চাউণ্ডটো শুনিয়ে গম পাব যে সেইখন মেকলেৰিয়ান P1 GTR হয়। আৰু এই মেকলেৰিয়ান P1 GTR কাৰখনৰ টপ স্পীড হৈছে 362 কিলোমিটাৰ পাৰ আৱাৰ, অৰ্থাৎ 362 কিলোমিটাৰ পাৰ আৱাৰ এই গাড়ীখন যাব পাৰে, যিটো বেলেগ গাড়ীৰ কাৰণে এটা বহুত ডাঙৰ সপোনৰ দৰে হৈ পৰে। আৰু এই গাড়ীখন কিনিবলৈ আপোনাক লাগিব 30 কোটি টকা। গতিকে আপুনি ভাবি চাওক কিমান দামী হ'ব পাৰে এই গাড়ীখন। নম্বৰ 4, এষ্টন মাৰ্টিন ভালকাইৰি। এই গাড়ীখনৰ সকলোতকৈ বেছি আকৰ্ষণীয় কাৰণবোৰ হ'ল যে এই গাড়ীখন ইমানেই চাপৰ যে অসমৰ নিচিনা ৰাস্তাত চলালে এই গাড়ীখন কেতিয়াও গাড়ী হৈ নাথাকে। আৰু এই গাড়ীখন 1100 হৰ্চ পাৱাৰ প্ৰদান কৰিব পাৰে, অৰ্থাৎ এই গাড়ীখনে আপোনাৰ 1100 হৰ্চ পাৱাৰ প্ৰদান কৰে। গতিকে এই গাড়ীখনৰ মানে যোনটো স্পীড হয়, পিকআপ স্পীড হয়, সেইটো বহুত বেছি। আৰু এই কাৰণে এই গাড়ীখন বহুত মানুহৰ মাজত পপুলাৰ হৈ পৰিছিল আগতে। আৰু এই গাড়ীখনত উঠা মানুহে কৈছে যে এই গাড়ীখনত বহিলে ফিউচাৰ কাৰত বহাৰ দৰে মানে এটা ফিলিং আহে। আৰু এই গাড়ীখনৰ দাম হৈছে 20 কোটি টকা। নম্বৰ 3, W মটৰ্ছ লাইকান হাইপাৰ স্পৰ্ট। এই গাড়ীখন বহুত কষ্টত ইটালিয়ান ইঞ্জিনিয়াৰসকলে তৈয়াৰ কৰিছিল। এই গাড়ীখনে 2.7 ছেকেণ্ডত 100 কিলোমিটাৰ স্পীড অতিক্ৰম কৰিব পাৰে, অৰ্থাৎ জেগাৰ পৰা মাত্ৰ 2.7 ছেকেণ্ড লাগে 100 কিলোমিটাৰ স্পীডত যাবলৈ। আৰু এইখন গাড়ীৰ টপ স্পীড হৈছে 400 কিলোমিটাৰ পাৰ আৱাৰ, অৰ্থাৎ আপুনি এই গাড়ীখনে 400 কিলোমিটাৰ স্পীডত আপুনি যাব পাৰিব। আৰু এই গাড়ীখনৰ দাম হোৱাৰ কাৰণেই বছৰত মাত্ৰ এনেকুৱা গাড়ী 25খনহে বনোৱা হয়। কাৰণ এই গাড়ীখনৰ দামটো বেছি, গতিকে বছৰত মাত্ৰ 25খন গাড়ীহে তৈয়াৰ কৰে। আৰু এই গাড়ীখন আপুনি চাৰিফালৰ পৰাই অট'মেটিক খুলিব পাৰিব, অৰ্থাৎ যোনটো দৰ্জা হয় সেইখনো খুলিব পাৰিব, বা আপোনাৰ যোনখন বনেট হয়, আগফালৰ যোনখন বনেট হয় সেইখনো আপুনি অট'মেটিক খুলিব পাৰিব। আৰু ইয়াৰ এনেকুৱা ধুনীয়া কিছুমান কালাৰ আছে যে আপুনি দেখি আচৰিত হৈ পৰিব। আৰু এই গাড়ীখনৰ দাম হৈছে 21 কোটি টকা। নম্বৰ 2, লেম্বৰগিনি ভেনেনো। দামী গাড়ীৰ কথা ক'লে লেম্বৰগিনিৰ নামটো অহাটো স্বাভাৱিক, কাৰণ লেম্বৰগিনি এনেকুৱা এখন গাড়ী যে মানুহৰ সকলোৰে মনত থাকি যায়। আৰু লেম্বৰগিনি ভেনেনো এই গাড়ীখন দেখাত এনেকুৱা লাগে যে এইখন বেলেগ গ্ৰহৰ পৰা অহা এখন স্পেচ ক্ৰাফ্ট। আৰু এই গাড়ীখন যদি আপুনি ৰাস্তাত যোৱা দেখা পায় তেতিয়া এনে লাগে যেন এই এখন ৰকেটহে ৰাস্তাত গৈ আছে। আৰু গাড়ীখনৰ দাম হৈছে 30 কোটি টকা। নম্বৰ 1, ৰোলছ ৰয়েল স্ৱেপ্টিল। এই গাড়ীখন দেখিলে হয়তো আপোনালোকৰ ভাল নালাগিব পাৰে, কাৰণ গাড়ীখন দেখিবলৈ এখন 1920 বা 1930 গাড়ী গতে দেখা পায়, অৰ্থাৎ গাড়ীখন দেখিবলৈ এখন পুৰণা দিনৰ গাড়ীৰ দৰে দেখা পায়। আৰু এই গাড়ীখন এখন হাতেৰে তৈয়াৰ কৰা গাড়ী হয়। ইয়াত কোনো যন্ত্ৰপাতি ইউজ কৰি বা এনেকুৱা ডাঙৰ ডাঙৰ কিছুমান মেচিন ইউজ কৰি বনোৱা গাড়ী নহয়, এখন হাতেৰে তৈয়াৰ কৰা হয় গাড়ী। আৰু এই গাড়ীখনৰ বাহিৰৰ লুকটোতকৈ ভিতৰৰ লুকটো ইমানেই ধুনীয়া যে এই গাড়ীখনত যদি আপুনি বহে ভিতৰত তেনেহ'লে আপুনি এখন 5 ষ্টাৰ হোটেলত বহি থকাৰ দৰে লাগিব।
আৰু এই গাড়ীখনৰ দামটো যদি আপুনি শুনে তেনেহ'লে আপুনি পাগল হৈ যাব, কাৰণ গাড়ীখনৰ দাম হৈছে 84 কোটি টকা, অৰ্থাৎ 84 কৰোৰ। চ' আজিৰ ভিডিঅ'টো ইমানেই, আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বিশেষকৈ শ্বেয়াৰ কৰিব, কাৰণ বহুতে নাজানে যে পৃথিৱীত 80 কোটি টকীয়া 84 কোটি টকীয়াও গাড়ী থাকে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ইমানো দামী যে এখন গাড়ী থাকিব পাৰে, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।